Hi students, welcome to my channel Perfect English in 30 Days Class 27. Today we are going to talk about some useful sentences in your daily life. So let's get started. I wake up early in the morning. Students, wake up mane utha aru early mane sonkale. Morning mane ratipua janai. তো কি হ'ব মই ৰাতিপুৱা সোনকালে উঠোঁ তাৰপিছত ব্ৰাছ মাই টুথ ব্ৰাছ মানে ঘঁহা টুথ মানে দাঁত তো মোৰ দাঁত ঘঁহোঁ ব্ৰাছ মাই টুথ তাৰপিছত মই পানী খাওঁ আই ড্ৰিংক ৱাটাৰ ড্ৰিংকটো পানী খোৱাৰ ক্ষেত্ৰত হয় বেলেগ বস্তু খোৱাৰ ক্ষেত্ৰত নহয় পানীয় বস্তু খোৱাৰ ক্ষেত্ৰত ড্ৰিংক ব্যৱহাৰ কৰা হয় ৱাটাৰ মানে পানী আই ড্ৰিংক ৱাটাৰ মই পানী খাওঁ ইট চাম ফ্ৰুইটছ কিছু ফল খাওঁ ফ্ৰুইটছ মানে ফল ইট মানে খোৱা ইট চাম ফ্ৰুইটছ কিছু ফল খাওঁ এণ্ড আই ৰিড বুক আৰু মই কিতাপ পঢ়োঁ বুক মানে কিতাপ আৰু ৰিড মানে পঢ়া মই কিতাপ পঢ়োঁ হোৱাট ডু ইউ ডু তুমি কি কৰা চ' ষ্টুডেণ্টছ আজিৰ ক্লাছটো ইয়ালৈকে তোমালোকে গোটেই দিনটোত কি কৰা মোক কমেণ্ট কৰি জনাই দিব মই ইংলিছত ট্ৰান্সফাৰ কৰি দিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'